নমস্কাৰ সকলোলৈকে মই আজি লাই লফা বাবৰি মাছৰ সৈতে বনাব লৈছোঁ। খাবলৈ ধুনীয়া হয়। এবাৰ যদি বনাই খাই সদায় খাবলৈ মন যাব। বলক তেনেহ'লে বনাওঁ। ইয়াত এতিয়া পানী দিছোঁ, বেছিকৈ নিদিব, অকণমানহে দিব। আৰু আলু দুটা কাটি দিছোঁ। ইয়াতে হালধি আৰু নিমখ দিছোঁ। মই এনেদৰে বনাই খাই থাকোঁ, বহুত সোৱাদ লগা হয়। আপোনালোকে বনাই খাব। আনহাতে মাছটো ভাজি ল'ম। ইয়াত অকণমান তেল দিছোঁ, বেছিকৈ দিয়া নাই, চাব পাৰে আপোনালোকে। এয়া আমাৰ চব্জি হৈ আছে। এয়া আমাৰ চব্জি হৈ আছে, অকণমান লৰাই দিব। ইয়াত দিছোঁ অলপমান পাঁচফোৰণ, এটা পিঁয়াজ, আদা নহৰু, নিমখ হালধি আৰু দুটা জলকীয়া দিছোঁ। এনেদৰে লৰাই থাকিব। অকণমান পিঁয়াজখিনি ৰঙা হ'বলৈ দিব। এতিয়া ইয়াতে মাছটো দিম। এতিয়া মাছটো ওলট পালট কৰি দিব আৰু লাহে লাহে লৰাই থাকিব। ইয়াতে এটা বিলাহী কাটি দিছোঁ আৰু এনেদৰে অকণমান সময় লৰাই থাকিব। এতিয়া ঢাকনখন মাৰি দিছোঁ। এয়া বিলাহীটো ধুনীয়াকৈ সিজিছে, চাওকচোন। আনফালে চব্জিটো হৈ আছে। এতিয়া চাওক, বিলাহীটো ধুনীয়াকৈ সিজিছে। এতিয়া চব্জিত ঢালি দিম। অকণমান লৰাই দি ঢাকনিখন মাৰি দিছোঁ। এয়া চাওক, ধুনীয়া হৈছে। দেখিয়ে খাওঁ খাওঁ লাগিছেনে? এয়া আমাৰ চব্জি হৈ গৈছে।